নমস্কাৰ সকলোকে। আজি আপোনালোকৰ আগত মই দহি কেনেকৈ কম সময়তে গুঠিব পাৰি তাকে লৈ এটা ভিডিঅ' বনাইছোঁ। এয়া মই সূতাখিনি ঠিক কৰি ল'লোঁ। এতিয়া মই এই চাদৰখন পাৰি লৈছোঁ। তাৰ ওপৰত মই এতিয়া এটা ওজন থকা বস্তু দি দিছোঁ যাতে মই দহিটো গুঠোঁতে সহজ হয়। আকৌ এবাৰ মই সূতাখিনি ৰেডি কৰি লৈছোঁ যিমান সূতাখিনি লাগে। তাৰপিছত এতিয়া মই বেজীৰে এইটো প্ৰথমটো দহি গুঠিবলৈ ওলাইছোঁ। বেজীটোৰে এনেকৈ সূতাটো লগাই কেনে এটা গিঠ দি দিব লাগিব। এনেদৰে ভাল কৰি গিঠটো দি লোৱাৰ পিছত আমি ইয়াতে যিখিনি আমি সূতা ৰেডি কৰি ৰাখিছোঁ দহি গুঠাৰ বাবে সেইখিনি আমি মাজত দি ল'ম। আকৌ দি কেনে আৰু দুটা গিঠ দি দিম ভাল কৰি যাতে দহিটো ভাল হৈ থাকে। এনেদৰে টান কৰি গিঠ দি ল'ম দুটা। তাৰপিছত সূতাখিনি ঠিক কৰি লৈ ভালদৰে দহিটো কিমানখিনি দীঘল লাগে সেইখিনি ঠিক কৰি লৈ কেনে এনেদৰে দহিটো ঠিক কৰি লোৱাৰ পিছত বেজীটোৰে দহিটো ভালদৰে সূতাটো ঘূৰাই কেনে এনেদৰে ভাল কৰি ঘূৰাই কেনে ঠিক কৰি বান্ধি দি দিম যাতে দহিটো দেখাত আৰু ধুনীয়া হয়। ভালেকেইটা পেষ্ট দি দিব লাগে যাতে তেতিয়া দেখাত দহিটো ধুনীয়া হয়। আকৌ শেষত আৰু দুটাত ভালদৰে গিঠ দি কেনে যিমানখিনি জোখত দহিটো লাগে সিমানখিনি জোখত দহিটো কাটি দি দিয়া হ'ব কেঁচিৰে। এয়া শেষত গোটেইখিনি সম্পূৰ্ণ হৈ গ'ল। কেনেকুৱা হৈছে বাৰু দহিটো জনাবচোন আপোনালোকে।